হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোকে কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোক সকলো ভালে আছে মোৰ ভাল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰাৰ এটা কাৰণ নিশ্চয় আপোনালোকে জানেই যে আজি হৈছে দীপাৱলী বিহুৰ পাছতেই মোৰ সকলোতকৈ ভাল লগা এটি উৎসৱ হৈছে দীপাৱলী গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আবেলি হৈ গ'ল বৰ্তমান 4:30 হ'ব আৰু এফালে মায়ে কামত ব্যস্ত আমিও কাম কৰি আছিলোঁ কাৰণ এতিয়া দেৱালীৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰস্তুতি মানে কি আৰু চাকি জ্বলোৱা হ'ব মম জ্বলোৱা হ'ব যিহেতু পোহৰৰ উৎসৱ সেইকাৰণে আমি সকলোৱে বিভিন্ন আমাৰ চব নিজৰ নিজৰ কামত আমি সকলোবোৰ ব্যস্ত হৈ আছিলোঁ দেউতাই আনিলে মম আকৌ মায়ে এইফালে চাওকচোন মায়ে কি কৰিছে চাওঁ আহক এইফালে আৰু এয়া মায়ে চাওক চাকি ঠিক কৰি আছে এইফালে এইবোৰ চাকি মাক আজি দেখিবলৈ ধুনীয়া লাগিছে মায়ে এইফালে মোক কৈ দিয়া আজি বোলে ৰঙা কাপোৰ পিন্ধি থাকিব লাগে সেইকাৰণে মায়ে আজি খুব ধুনীয়া হৈ আছে মই অথনিকে আপোনালোকক ভালকৈ দেখুৱাম এইবোৰ চব হৈছে মম আৰু আমি এইখিনি জ্বলাম অলপ সময়ৰ পিছতে এইবোৰ টুনি লাইট এইবোৰ চাওক এইবোৰ চব লাইট চাইট লগাই থোৱা আছে এইবোৰ অলপ সময়ৰ পিছত জ্বলিব আৰু এয়া চাওক মায়ে ধুনীয়াকৈ তেল বাকি আছে সকলোতে এটা এটাকৈ এইফালে ইয়াতো আছে ধুনীয়াকৈ আৰু এয়া চাওক এৱাই দেউতাই খুব ধুনীয়াকৈ কলপুলি হেৰি কৰি আছে এইবোৰ লগাই আছে কি কি নাম আছে নাম আছে এইটো কি কিহৰ পুলি এইটো কিবা মানে এই যে কলপুলিটো যে এনেকুৱাকৈ ধুনীয়া এটা কলপুলি দি পেলাই এইটো কিবা বুলি কয় এইটো কলপুলি আচলতে কিন্তু এই যে আমি যে বন্তি কৰিছোঁ যে লগাইছোঁ আজি তাৰ কাৰণে কিবা এইটো এই কলপুলিটো এতিয়াৰ কাৰণে কিবা নাম থাকে তাৰমানে আপোনালোকক মই আৰু এটা খুব ধুনীয়া দেখুৱাম বস্তু এটা দেখুৱাম চাব হা মানে কি হ'ল আমাৰ ঘৰৰ সন্মুখত মানে সৰিয়হ খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰে হাল বাই আছে গতিকে তাত বহুত বেছি মানে বগলী ওলাই আছে গতিকে মই আপোনালোকক বগলীখিনি দেখুৱাম আচলতে আজিকালি ইমান বেছি বগলী দেখা পোৱা নাযায় কিন্তু আমাৰ সন্মুখৰ ঘৰৰ পথাৰখনত সেইখন আপোনালোকে মই জুম কৰি দেখুৱাব লাগিব এইফালে কাষত আপোনালোকক বগলীখিনি দেখুৱাবলৈ চেষ্টা কৰিম কিমান বেছি বগলী গোট খাই আছে তাত ঠিক আছে হৈছে আমাৰ ঘৰৰ সন্মুখৰ পথাৰখন আৰু এইফালে ট্ৰেক্টৰে হাল বাই আছে এই চাওক গধূলি হ'ল কাৰণে ভিডিঅ'টো এনেই মানে ভালদৰে মই দেখুৱাব পৰা নাই এয়া চাওক আৰু এইখিনি যে দেখিছে বগা বগাকৈ এইবোৰ চব বগলী দেখিছে কিমান বেছি বগলী বাপৰে ইমান ধুনীয়া লাগিছে ন উৰি উৰি গৈছে এয়া চাওক এয়া আমাৰ ঘৰৰ বিউটি কুইন হাই হেল্ল' 1 2 3 এয়া চাওক এয়া ফাইনেলি চাকি জ্বলি গ'ল এতিয়া লাহে লাহে দিবগৈ লাগিব আমি ধুনীয়াকৈ দিমগৈ এইটো চাওক মোৰ আগৰ ফোনটো এই ফোনটোৰ ভিডিঅ' আপোনালোকে এইটো পাইছিলে এয়া আমাৰ বাইদেউ আৰু এই ফটোখন লাগিছে 2019 চনৰ পৰা দেই এয়া জ্বলি গ'ল চাকি ফাইনেলি হৈ গ'ল ধুনীয়াকৈ মম চম জ্বলাই মেলি ল'লোঁ চাকি তাকি জ্বলোৱা হৈ গ'ল এতিয়া আহকচোন অকণমান আমাৰ ঘৰৰ পৰিৱেশটো দেখুৱাওঁ এইফালেতো দেখিছে এইফালে লাইট লাগি আছে আৰু এইফালে ঘৰৰ মুখত চাওক এইবোৰ চবফালে চাকি 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 এইফালে নামঘৰত চাকি আৰু এইফালে মোৰ ফুল যে ৰুই থোৱা আছিলে তাত চাকি চবতে চাকি মই বেক কেমেৰা কৰি আপোনালোকক সকলোকে দেখুৱাই আছোঁ কাৰণ এনেকৈ ধুনীয়াকৈ চাব পৰা নাই নহয় জানো ৰ'ব এয়া চাওক কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব এইফালে আমাৰ নামঘৰ এয়া খুব ধুনীয়াকৈ এয়া মই আপোনালোকক বাহিৰলৈকে একপাক লৈ যাম এয়া দেখিছে নহয় ৰ'ব দেই এয়া চাওক আচলতে কি গম পায়নে মই যে আপোনালোকক কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে যে মই বিহুৰ পিছতে মানে দীপান্বিতা দিৱালী বা দীপাৱলী যিয়ে নকওক আপোনালোকে সেয়া মই ভাল পাওঁ কাৰণ মোৰ জন্মদিন আচলতে দিৱালীৰ পিছদিনাখনে দেৱালীৰ দিনা বুলি মায়ে মোক কয় সেয়া মই বহুত বেছি ভাল পাওঁ সেয়া বুলি নহয় আচলতে মোৰ বহুত বেছি ভাল লাগে মা দেউতাই
ফটো তুলি আছে ভণ্টিয়ে তুলি দিছে ৰ'ব হা মই অকণমান তুলি মেলি লওঁ আপোনালোকক দেখুৱাবলৈ আছে ন এয়া চাওক এইজোপা সকলোতকৈ বেছি ভাল লাগিছে আমাৰ আজি আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই যে কলগছজোপা দেখিছে আৰু এইফালে এয়া মা দেউতাই ধুনীয়াকৈ ফটো তুলি আছে এইফালে তুলি আছে ভণ্টিয়ে এয়া চাওক এইয়া এইটো মই মোক উঠাব লাগে এয়া এয়া দেউতা কি ক'বা কি ক'ম এতিয়া আজি আপোনাৰ দেৱালী আছিলে গতিকে আমাৰ এই দেখিছে ৰাইজে কি কৈ থকা হৈছে মানে লগাইছোঁ এইবিলাক মম চম পোহৰ উৎসৱ আচলতে দেৱালী আচলতে পোহৰৰ উৎসৱ হয় পোহৰ উৎসৱ তাকে আজি লগাইছোঁ আৰু মমবিলাক কি ক'ম মই ন কি কৈছে মা আৰু যথেষ্ট বিজিও আছোঁ তাৰমানে সৰিয়হ অলৰেডি আজি কালিৰ ভিতৰত মানে শেষ হৈছে গৈ এইটো কথাটো ঘপকৈ আহি পেলাই পালোহি খবৰ দিলে এই অলপ কিবা কিবি কৰি দিব লাগে আহি পেলাই ঘৰত কিবা কিবি কলপুলি চলপুলি ৰুই মেলি তাতে আছিলোঁ পৰ্বত ঠাওঁতে তাৰপৰা আহি পেলাই পাই পেলাই এইখিনি অকণমান কৰি মেলি ঠিক কৰি আকৌ অকণমান ওলাব লৈছোঁ কিবা এই সাৰ অলপ কম হ'ল গতিকে এপাক মই ঘিলামাৰ পৰা আহিম বুলি ভাবিছিলোঁ মানে সাৰখিনিৰ কাৰণে কাইলৈ থেংক ইউ এইবাৰ আমাৰ ভণ্টিৰ পৰা ভণ্টি তই এতিয়া কি ক'বি হেপী দেৱালী সকলোলৈকে দেৱালীৰ শুভেচ্ছা থাকিলে আৰু মোৰ চেনেলটোৰ কথা কি ক'বি নতুনকৈ চেনেলটো লাইক কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে বাই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন সকলোকে আগত আহি যায় সিমানেই আৰু নে কি কয় আৰু একেবাৰে শেষত বনোৱা ভিডিঅ'টো কিমান হৈছে 1K হৈ গৈছে হয় নাই গতিকে মোৰ ভাল লাগিছে আৰু আপোনালোকে এনেধৰণে মৰম দি যাব গম পাইছোঁ আচলতে কোনে কিমান ভিডিঅ' চাই তাত ইউটিউবত যিহেতু চাব পাৰি মই চাই আছোঁ গতিকে আপোনালোকে সকলোৱে ধুনীয়াকৈ চাই আছে গম পাইছোঁ গতিকে মোৰো খুব বেছি ভাল লাগিছে আৰু এনেধৰণে মই ভিডিঅ'বোৰ দি থাকিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু গতিকে মোৰ চেনেলটো আপোনালোকে সকলোৱে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব একেবাৰে শেষত স্পেচিয়েল মানুহবিলাকক শেষলৈকে চোৱা হয় নাই গতিকে আজি মেইন আমাৰ মানুহগৰাকী হৈছে আমাৰ মা দিনৰ পৰাই চাওক দিনৰ পৰাই ধুনীয়াকৈ সাজি কাচি মই একদম চাইছে নাই ৰঙা ব্লাউজ পিন্ধি কাপোৰ চাপোৰ পিন্ধি ধুনীয়াকৈ টিপটপ হৈ আছে গতিকে এতিয়া তুমি কি ক'বা কৈ দিয়া ৰাইজক মই একোৱে নকওঁ চেচ এতিয়া ক'ব বোলে ডাঙৰ মানুহ কওক পোহৰৰ উৎসৱ দেৱালী সকলোলৈকে শুভেচ্ছা থাকিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব আচলতে মই আকৌ পালোঁ ক'বলৈ পাহৰি থাকিলোঁ আচলতে মই শেহতীয়াকৈ মই প্ৰত্যেককে আপোনাৰ পোহৰ উৎসৱৰ শুভেচ্ছা জনালোঁ আৰু আপোনাৰ এই চেনেলটো প্ৰত্যেকে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোকে কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোক সকলো ভালে আছে মোৰো ভাল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰাৰ এটা কাৰণ নিশ্চয় আপোনালোকে জানেই যে আজি হৈছে দীপাৱলী বিহুৰ পাছতেই মোৰ সকলোতকৈ ভাল লগা এটি উৎসৱ হৈছে দীপাৱলী গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ